কবি অমল জেবি কবিতা পাঠ কৰিছে মৃদুল চুটিয়াই। দুৰ্দান্ত বাংকাৰ, দুৰ্দান্ত ৰাতিৰ দুৰ্দান্ত কথা। চুপ 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 শুই থাকা। আজি আহিব এই বাটেৰে হাৰ নমনা সপোন। কি আছে ভাবিবলৈ, কি আছে ৰ'বলৈ, কি আছে চুবলৈ? দুৰ্দান্ত চেহেৰাৰ দুৰ্দান্ত কলম, এই আঁকে এই ফালে, এই চাই এই গিলি থয়, এই হুপে এই জ্বলে, কিন্তু ৰাতিৰ আন্ধাৰ ৰৈ থাকে বাল্ব জ্বলাই। দুৰ্দান্ত খোজৰ দুৰ্দান্ত চাৱনি, দুৰ্দান্ত দিনৰ দুৰ্দান্ত টোপনি, দুৰ্দান্ত সংগৰ দুৰ্দান্ত উচুপনি, দুৰ্দান্ত প্ৰেমৰ দুৰ্দান্ত নিসংগ, দুৰ্দান্ত স্মৃতিৰ দুৰ্দান্ত বেদনা, দুৰ্দান্ত মৰ্ষাহৰ দুৰ্দান্ত চকুলো, দুৰ্দান্ত গতিৰ দুৰ্দান্ত স্মাৰক, দুৰ্দান্ত ভেলকিবাজি দুৰ্দান্ত উশাহ, দুৰ্দান্ত চা চিনাকি দুৰ্দান্ত প্ৰৱেশ, দুৰ্দান্ত হাঁহিৰ দুৰ্দান্ত বুদ্ধি, দুৰ্দান্ত জীৱনৰ দুৰ্দান্ত জেৰক্স। দুৰ্দান্ত কি? দুৰ্দান্ত এই ৰাতিটো, এই সময়খিনি, এই বাংকাৰটো।